Good morning everyone, me and my passion or মই পৰি আপুনি সকলোকে মোৰ আন এটা ব্লগ ভিডিঅলৈ স্বাগতম জনাইছো আৰু প্ৰথমতে অসমীয়া নতুন বছৰ আৰু হেহতিয়াকৈ বহাগ বিহুৰ বহুত উলগ জনালো লগতে এতিয়া ৰমজান মাহো চলি আছে তাৰ আপোনালোক সকলোকে শুভেচ্ছা জনালো এবাৰ মই বিহুত কোনো ব্লগ শেয়াৰ নকৰিলো এটোৱে মোৰ ফাৰ্স্ট বিহুৰ ব্লগ আৰু বিহু হেহতিয়াকৈ হলো আৰু ফাৰ্স্ট বিহু ব্লগ গতিকে সেইকাৰণে একেবাৰে হাজ পাৰেজোৰ ধুনীয়াকৈ মেখেলা চাদৰ এযোৰ পিন্ধি অকণমান ষ্টাইল কৰি বহি লৈছো আৰু আপোনালোকৰ সকলোৱে চাগে বিহুত খুব ধুনীয়াকৈ উদযাপন কৰিলে আমিও বিহু ধুনীয়াকৈ যিখিনি নীতি নিয়ম কৰিব লাগে সকলোখিনি কৰিলো মই যোৰহাটত আছো কোৱাৰ্টাৰত আছো মই বিহুত আমি আছিলো আমাৰ ঘৰত ডিমুত আছিলো তাত আমি গৈছিলো 13 তাৰিখে 13 14 15 আমি থাকিলো ডিমুত তাৰপিছত 16 17 18 তাৰিখ মানলৈকে মোৰ মাৰ ঘৰত থাকিলো তাৰ পিছতে আমি বাইক হলো যোৰহাটৰ কাৰণে স্কুল ষ্টাৰ্ট হোৱাৰ কথা আছিল কিন্তু যেহেতু কোভিডৰ কাৰণে ক্লাছ 5 লৈকে স্কুল ব্লক বন্ধ দি দিলে সেইকাৰণে এতিয়া স্কুল বন্ধ আৰু এটি ঘৰতে এতিয়া অনলাইন ক্লাছ কৰি আছে হেতু কাৰণে আজি দিনটো অকমান আজৰি পাইছো কাৰণ ৰাতিপুৱা সময়টো মোবাইলটো প্ৰায় মানে অনলাইন ক্লাছ কৰি থাকিবলগীয়া হোৱাৰ কাৰণে মই ব্যৱহাৰ কৰিব নোৱাৰো আজি যেহেতু ক্লাছ নাই সেইকাৰণে ভাবিলো ৰাতিপুৱা ব্লগটো ষ্টাৰ্ট কৰি দিও সেইকাৰণে আজি দিনটো আপোনালোকৰ লগত বিভিন্ন ধৰণৰ মই কৰা কাম শেয়াৰ কৰি গৈ থাকিম আৰু ভাবিছো পুনে পুনে কিচেনলৈ যাও মই বিহু বুলি কিবা বি বনাইছিলো আৰু সেইখিনি মই ৰিমেকিং কৰিম আকৌ কিবা বনাম আমি বনোৱাখিনি পুৰা হেতুকে দেখুৱাম ইয়াৰলৈ অহাৰ পাছতে মই কেইটামান নাৰিকলৰ লাৰু বনাইছিলো তো পেকেজ যিটো কিনিবলৈ পায় আৰু ভাবিছো আজি সেই মই বনোৱা নাৰিকলৰ লাৰু কেইটাৰ পৰাই মই কেইটামান সুজিৰ লাৰু বনাম কেনেকৈ বনাও সেইখিনি আপোনাক দেখুৱাইছো বলক তেনেহলে পুনে পুনে কিচেনতে লগ পাম এবাৰ পাই গলো হি কিচেন ইমান বেছি গৰম নহয় চুলিখিনি একদম বান্ধি লৈছো এয়া মই বনাইছিলো কেইটামান নাৰিকলৰ লাৰু কেইটা খাই মানে বিৰাট ধুনীয়া হৈছে একদম পুৰা টান আৰু জুখতে হল কিন্তু ডাঙৰ সমস্যা হল মই চেনিখিনি মানে মিক্সিত মাৰি ল'বলগীয়া লাগিল মাৰি ল'ব লাগিছিল মাৰি নললো সেইটো কাৰণে মানে এতিয়া কিটিক কৰি থাকে খাওঁতে ভাল নালাগে সেইখিনিতে মই ভাবিছো মই খিনি ভাঙি পিনাই মই চুজিৰ লগত মিক্স কৰি চুজিৰ লাৰু বনাম আৰু কেনেকৈ বনাও আপোনালোকক আজি হেতুকে দেখুৱাও বলক তেনেহলে মই বনোৱা চুজি লাৰু খিনি কেনেকৈ বনাই চাই যাও এতিয়া চুজি লাৰু খিনি বনাও এটা জোখ লৈ লওঁ এই কাপটোতে 1 কাপ মই চুজি লৈ লওঁ তেতিয়া জোখ এটা লৈ ললে বনাবলৈ সুবিধা হয় এয়া আছে 1 কাপ চুজি আৰু এইখিনি মই প্ৰথমতে ভাজি লম যেতিয়ালৈকে কি অকমান ৰঙা নহয় মানে গুণহটা ওলাই ন হিজা নিচিনা তেতিয়ালৈকে ভাজি লম আৰু তাৰপিছত দেখুৱাই যাম কি কৰো প্ৰথমতে চুজিখিনি ভাজি লম এয়া চুজিখিনি প্ৰথমতে ভাজি লওঁ একেবাৰে গেছটো কমাই লৈছো কমাই লৈ লাহে লাহে ভাজি থাকিম আৰু এয়া মই চুজিখিনি লাহে লাহে ভাজি আছো অকমান ৰঙচুৱা হোৱালৈকে চুজিখিনি ভাজিম ৰঙচুৱাই নহয় অকমান মানে সিজা গোন্ধ এটা ওলাই যায় সেই সিজা নিচিনা গোন্ধটো ওলোৱালৈ অলপ ভাজি থাকিম গেছটো একেবাৰে কমাই লৈছো আৰু এইখিনি হৈছে কাজু বাদাম আৰু বাদাম যিখিনি মই অকণমান ক্ৰাছ কৰি লৈছো আৰু এইখিনি মই ইয়াতে এতিয়া মিক্স কৰি দিম আৰু মিক্স কৰি আকৌ অলপ দেৰি ভাজি থাকিম কাজু বাদামটো বা বাদামখিনি আগতে ভাজিও ল'ব পাৰে কিন্তু মই ভাজি লোৱা নাই ইয়াৰ লগতে একেলগে মিক্স কৰি দিছো আৰু এয়া আমাৰ চুজিখিনি ভজা হৈ গ'ল ধুনীয়াকৈ ৰং উঠিছে আৰু গোন্ধটো ধুনীয়া ওলাইছে আৰু এতিয়া ভাবিছো এই নাৰিকলৰ লাৰুখিনি প্ৰথমতে ভাঙি লম ভাঙি লৈ কেৰাহীখনত দি দিম গেছটো একেবাৰে কম কৰি ৰাখিছো নহলে জ্বলি যাব খুব সোনকালে ভাঙি লোৱা নাৰিকলৰ লাৰুকেইটা মই অকণমান দেৰি ভাজি ল'ম এই নাৰিকলখিনি আছিলে পেকেটত যে প্ৰায় যিটো ড্ৰাই নাৰিকলৰ পেকেট সেইটোৰ পৰা লোৱা নাৰিকলৰ গুৰিয়ে উঠি মই বনাইছিলোঁ লাৰুকেইটা মই এনেকৈ ড্ৰাই নাৰিকলৰ কেতিয়াও মানে লাৰু বনোৱা নাই সেইকাৰণে চাগে মোৰ চেনিখিনি দিওঁতে খেলি মেলি হ'ল এতিয়া নাৰিকলখিনিত অকণমান পানী দিম যাতে তাৰ যিখিনি চেনি আছিলে সেইখিনি গলি যায় আৰু মই চেনি এক্সট্ৰাকৈ ব্যৱহাৰ নকৰোঁ যিখিনি চেনি অলৰেডি দিয়া হৈ আছে সেইখিনিতে মই চুজি লাৰুকেইটা বনাম
আৰু এই চেনিখিনি এতিয়া অকণমান পানীত পাগ উঠিবৰ কাৰণে গৰম হ'বলৈ এৰি দিম। ইয়াত লাহে লাহে পাগ উঠিছে, কিনাৰত বগা বগাকৈ লাগি ধৰিছে। আৰু এতিয়া মই এই চুজিখিনি ভাজি থোৱা চুজিখিনি ইয়াত ঢালি দিম আৰু ঢালি লৈ অলপ দেৰি মিক্স কৰি ল'ব লাগিব। এইটো একদম মানে হেৰি টাইম আৰু, নহ'লে এতিয়া যদি ভজাটো যদি অকণমান কম হয় বা বেছি হ'লে নাৰিকলৰ লাড়ুবোৰ ফৰফৰীয়া বেছি হৈ যাব আৰু লাডু নেবান্ধিব। যদি কম হয় পাছত কোমল হৈ থাকিব। সেইকাৰণে খুব ভালকৈ এইখিনি সময়তে চাব লাগে। হৈ গৈছে আৰু এতিয়া মই যদি কাঢ়ি ল'ম। লাডুবোৰ ধুনীয়া ধুনীয়াকৈ ধৰিছে আৰু এয়া ফাইনেলি মোৰ লাডু বনি গ'ল। চুজিৰ লাড়ু, নাৰিকলৰ লাড়ু ভাঙি বনোৱা চুজিৰ লাড়ু। আপোনালোকে যদি এনেধৰণে নাৰিকলৰ লাড়ু ভাঙি চুজিৰ লাড়ু বনোৱা নাই, এবাৰ নিশ্চয় ট্ৰাই কৰি চাব পাৰে। আৰু বস্তুবোৰ নষ্ট নহয় ন, যিকোনো এটা বস্তু ইমান কষ্ট কৰি আমি বনাওঁ, সেইখিনি যদি বেয়া হৈ নাখায়, নষ্ট হৈ যায়, বেয়া লাগে। গতিকে সেই বস্তুখিনি যদি এনেকৈ বেলেগ এটা বস্তু বনাই ল'ব পৰা যায় আৰু যিটো আমি খাই সকলোৱে ভাল পাওঁ, তেতিয়া ভাল লাগে আৰু বস্তুবিলাক। আৰু এটা মই খাই চাওঁ। টেষ্টটো বহুত ধুনীয়া হৈছে, মিঠাটো একদম কম, খাই সকলোৱে ভাল পাব। মোৰ মিষ্টাৰে মিঠাটো খাই একদম ভাল নাপায় বেছি, এইবাৰ কিন্তু খাব যেন লাগিছে আৰু বোলো আপোনালোকক বাহিৰত দেখুৱাই আছো। আৰু এয়া পাছফালে মিষ্টাৰে বজাৰৰ পৰা আনি বজাৰখিনি বাহিৰে ধুই ৰ'দত দি দিছে। তেওঁ দেওবৰীয়া বজাৰ কৰিবলৈ গৈছিল চক বজাৰলৈ। যিহেতু এতিয়া ক'ভিড ইমান বেছি বাঢ়িছে, সেইকাৰণে ঘনে ঘনে বজাৰ সমাৰ কৰি থকাটো ভাল কথা নহয়। এসপ্তাহৰ কাৰণে যিমানখিনি পাৰে আৰু একেদিনে বজাৰ কৰি লৈ আহিছে। আৰু এতিয়া বজাৰখিনি তেওঁ বাহিৰতে শুকুৱাই আছে। এইবাৰ মোৰ লাড়ু বনাই হৈ গ'ল। পূৰা গৰম উঠিছে পাকঘৰত, বহুত বেছি গৰম। আপোনালোকে নিশ্চয় এবাৰ ট্ৰাই কৰি চাব পাৰে। চুজি লাড়ুটো সকলোৱে বনায়, কিন্তু এনেকৈ নাৰিকলৰ লাড়ু ভাঙি হয়তো চুজি লাড়ু বনোৱা নাই। আপোনালোকে এইবাৰ ট্ৰাই কৰি চাব পাৰিব যদি আপোনালোকৰ এনেদৰে কিবা বাচি গৈছে। মই ভাবোঁ বস্তুটো নষ্ট হ'ব নালাগে ন, ইমান কষ্ট কৰি বনাওঁ। আৰু বস্তুবিলাকৰ দামো দিনক দিনে ইমান বেছি বাঢ়ি যাবলৈ লৈছে। গতিকে একো বস্তু নষ্ট হ'ব নালাগে। সেই বস্তুটো যদি আমি পুনৰ কিবা এটা বনাই খাব পৰা কৰি ল'ব পাৰোঁ, তেতিয়াহ'লেতো একো খাব পৰা কৰি ল'ব পাৰিলে ভাল হয় আৰু বস্তুটো নষ্ট হ'ব নালাগে। আৰু এতিয়া পৰিস্থিতি দিনক দিনে আৰু বেয়া ফালে ঢাল খাইছে, কাৰণ বহুতৰ কাৰণে হয়তো বহুত বেছি সমস্যাৰ সৃষ্টি হ'ব। কাৰণ আকৌ যদি লকডাউন চকডাউন দি দিবলৈও হয়, তেতিয়াহ'লেতো কি হ'বগৈ আৰু ঠিকনাই নাই। গতিকে ভাবিছোঁ সময় কিমান হ'ব, সময় হ'ল এতিয়া 11:30 বাজিলে। ভাতকেইটা বনাই লওঁগৈ, তাৰ আগতে কাপোৰযোৰ সলাই লওঁ, নহ'লে সেইযোৰ কাপোৰ পিন্ধি ভাত বনাব নোৱাৰি। আকৌ কিবাকিবি দাগ চাগ পৰিলে বেয়া হৈ যাব, নষ্ট হ'ব। গতিকে মই এখেতে বজাৰ সমাৰ সামৰি গা পা ধুই আহিলে, এতিয়া একাপ চাহ খাবলৈ লৈছে। চাওঁচোন আজি কেনেকুৱা পাই খাই পিনাই। মই নতুনকৈ বনোৱা লাডুৱে চাহ দিছোঁ এতিয়া। ভাল হৈছে, মিঠাটো কম হ'লে ন, মিঠাটো কম হ'লে এতিয়া পাকঘৰ আহি পাই গ'লোহি। আকৌ ভাত বনোৱা টাইম হৈ গ'ল। আজি বনাম পোলাও আৰু চিকেন এটা স্পেচিয়েল আইটেম বনাম। পোলাওৰ কাৰণে মই এয়া চাউলখিনি তিয়াই থৈ দিছোঁ আৰু চিকেনখিনি বনাবলৈ ঠিক কৰিছোঁ। চিকেনখিনি কালি মই অলপমান ক্ৰীম দি মেৰিনেট কৰি দিছিলোঁ, অকল ক্ৰীমহে দিছোঁ, তাত অন্য একো দিয়া নাই। বাকী ইয়াত এয়া বিলাহী, 2টা পিঁয়াজ, এয়া কাজু, এয়া নহৰু আৰু এয়া আদা। এইখিনি প্ৰথমতে অলপমান তেল দি প্ৰথমতে এইখিনি ভাজি ল'ম, তাৰপাছত দেখাই থাকিম কি কৰোঁ। বলক তেনেহ'লে চিকেনখিনি বনাবলৈ ষ্টাৰ্ট কৰোঁ। এয়া প্ৰথমতে মই কেৰাহীত তেল দি ল'লোঁ, একেবাৰে অকণমান তেল দিছোঁ। তাতে প্ৰথমতে পিঁয়াজ কেইডোখৰ ভাজি ল'ম। আৰু এইফালে পোলাওৰ কাৰণে চাউল তিয়াই থৈ দিছোঁ, তাৰ লগত দিম নহৰু কেইফুটা আৰু আদা, যিবোৰ মই গোটা গোটাকৈ দি দিছোঁ। আৰু এইকেইটা হৈছে কাজু। এতিয়া অকণমান ৰঙা হোৱাকৈ ভাজি ল'ম।
পিঁয়াজ, আদা, নহৰু আৰু কাজু এইখিনি লাহে লাহে ৰঙা হ'বলৈ লৈছে আৰু অকণমান দেৰি ভজাৰ পাছতে মই ইয়াত এইখিনি নাৰিকলৰ গুড়ি এইখিনি মিক্স কৰি দিম। ভজা হৈ গ'ল। ভজা হৈ যোৱাৰ পাছত এতিয়া এইখিনি মই ঠাণ্ডা হ'বলৈ অলপ দেৰি থৈ দিম আৰু এই কেৰাহীখনত আকৌ মই অলপ তেল দি পিনে প্ৰথমতে চিকেনখিনি ফ্ৰাই কৰি ল'ম। এয়া কেৰাহীত আকৌ তেল দি দিছোঁ। তেলখিনি অকণমান গৰম হৈছে আৰু এতিয়া মই এই চিকেনখিনি তাত এপিচ এপিচ কৰি দি ফ্ৰাই কৰিম। এতিয়া প্ৰথমতে মই চিকেনখিনি এপিচ এপিচ কৰি এইখিনি ফ্ৰাই কৰি ল'ম। ইয়াৰ বইলাৰ চিকেনখিনি ফ্ৰাই হৈ আছে। এনেদৰে ফ্ৰাই কৰি ল'লে ধুনীয়া কালাৰ এটাও আহে আৰু কেতিয়াবা চিকেনৰ পৰা স্মেল এটাও আহে ন, সেই স্মেলটো নাহে আৰু খাবলৈও বহুত টেষ্টি হয়। গতিকে এনেকৈ বনাই চাবচোন কেতিয়াবা যদি বনোৱা নাই আপোনালোকে। আদা, নহৰু, পিঁয়াজ আৰু বিলাহী যিখিনি মই ভাজি লৈছিলোঁ সেইখিনি এতিয়া মই মিক্সিত মাৰি ল'ম। এয়া মই আগৰ সেই চিকেন ফ্ৰাই কৰা কেৰাহীখিনিতে অকণমান তেল দি দিছোঁ। তেল দি মই এই পিচি লোৱা পেষ্টখিনি এতিয়া মই তাত দি দিম। দি পিনে অলপ দেৰি ভাজি ল'ম। এইখিনি এতিয়া মই অলপ দেৰি ভাজিম যেতিয়ালৈকে ইয়াৰ পৰা অলপ অলপকৈ তেল এৰিবলৈ ধৰে। মই বেছি মছলা ব্যৱহাৰ কৰা নাই। অলপমান জিৰা গুড়ি আৰু ধনিয়া গুড়ি ব্যৱহাৰ কৰিছোঁ। জলকীয়া গুড়ি মই ব্যৱহাৰ কৰা নাই বা কেঁচা জলকীয়াও দিয়া নাই, কাৰণ ল'ৰাটোৱে খাব যে সি জ্বলা পালে নাখাব। সেইটো কাৰণে যদি আপোনালোকে জ্বলা খাই ভাল পায় নিজৰ সোৱাদ অনুসৰি ইয়াত জ্বলা দি ল'ব আৰু যদি বিচাৰে চিকেন মছলা, গৰম মছলা সেইখিনিও এড কৰিব পাৰিব। এতিয়া এইখিনি মই চিকেনখিনি ইয়াত দি দিছোঁ। চিকেনখিনি দিয়াৰ পাছতে মই এইখিনি ভালকৈ মিক্স কৰিম, অলপমান দেৰি ভাজিম। ভাজাৰ পাছত যেতিয়া ভালদৰে এইখিনি গোটেইখিনি মছলাখিনি চিকেনখিনি মিক্স হৈ যাব তেতিয়া মই তাত অলপ অলপকৈ পানী এড কৰিম। খুব ধুনীয়া গোন্ধ আহিছে আৰু এয়া পানী দিব পৰা হৈ গ'ল। কিনাৰত তেল এৰিছে। মই অলপ অলপকৈ ইয়াত পানী এড কৰিছোঁ। এতিয়া এইখিনি পানী দি মই অলপমান আগতীয়াকৈ ধনিয়া দি দিছোঁ। মই আকৌ নমাবৰ সময়ত সৰহকৈ ধনিয়া দিম। মই এনেকৈ চিকেন বনালে বা মাংস বনালে আগতেহে অকণমান ধনিয়া পাত দি দিওঁ। সেইভাগে ধনিয়া দিলেও খাই ভাল লাগে। কেতিয়াবা দি চাবচোন এনেকৈ দিয়া নাই যদি। আৰু ইফালে মই পোলাওৰ কাৰণে এয়া হাততে কাজু, কিচমিচ, তেজপাতা এইখিনি দি পিনে তেলত অলপ দেৰি ভাজিম। যেনেদৰে আমি পোলাও বনাওঁ ঠিক তেনেদৰে একেবাৰে সাধাৰণভাৱে বনাইছোঁ। বিশেষ বস্তু একো মই দিয়া নাই। ষ্টাৰ অনিয়ন কিবা কিবি এনেকুৱা ফ্ৰাইড অনিয়ন দিব পাৰে, সেইবিলাক মই নাই দিয়া। আৰু তাৰপাছতে চাউলখিনি দি তাৰ জোখমতে আন্দাজমতে অকণমান নিমখ আৰু অকণমান চেনি দিছোঁ। চেনি দি অলপ ভাজাৰ পাছতে মই তাত পানী এড কৰি এনেদৰে পোলাওখিনি বনাই ল'লোঁ। আৰু এয়া চিকেনখিনি ধুনীয়াকৈ ডাঠ হৈ আহিব ধৰিছে। ঠিক গ্ৰেভি এটা হৈছে। বেছি সময় নাই। মই ইয়াতে অলপমান ধনিয়া এড কৰিম আৰু এয়া মোৰ চিকেনখিনি বনাই হৈ গ'ল। খুব ধুনীয়া কালাৰ আহিছে আৰু স্মেলটো বহুত ধুনীয়া হৈছে। লাষ্টত মই সৰহীয়াকৈ অলপমান ধনিয়া দি দিছোঁ। এনেদৰে চিকেন বনালে খাবলৈ বহুত টেষ্টি হয়। আপোনালোকে যদি এনেধৰণে ট্ৰাই কৰা নাই এবাৰ নিশ্চয় ট্ৰাই কৰিব পাৰে। নিশ্চয় ট্ৰাই কৰি চাব, খুব টেষ্টি হয়। মোৰ অলৰেডি পোলাও আৰু চিকেন হৈ গ'ল। এতিয়া আমি খোৱাৰ সময় হৈ গ'ল আৰু খাবলৈ ঠিক ঠাক কৰোঁগৈ। তেনেহ'লে খাই বৈ আপোনালোকক আকৌ লগ পাই আছোঁ। হেই গাইজ, এতিয়া সময় 4:15 হৈ গ'ল। ভাত পানী খাই মেলি আজৰি হওঁতে 4:15 হ'লগৈ। আজি চিকেন আৰু পোলাও বনাইছিলোঁ। ভালেই হ'ল বাৰু। মইতো ভালেই পাম, মই বনাইছোঁ আৰু আমাৰ মিষ্টাৰে কওঁ বাৰু কেনেকুৱা কওঁ আৰু মাংস কেনেকুৱা পালা তুমি কোৱাচোন। এইফালে আমাৰ মাংসে টেণ্ট বনাই সোমাই আছে। হাই কৈ দিয়া। সময় প্ৰায় গুচিয়ে গ'লগৈ। অকণমান ৰেষ্ট ল'ম বুলি আহিছিলোঁ। এতিয়া শুই দিলে আৰু গাটো বেয়া লাগে, সেইকাৰণে নুঠোঁ এতিয়া। আৰু পিছবেলা ভাবিছোঁ ক'ৰবাত ওলাইছে বাজি আৰু ফ্ৰেণ্ড এজনৰ ঘৰলৈ বহুত দিনৰ পৰা মাতি আছে, নিমন্ত্ৰণ কৰিছে আমি ইয়ালৈ অহাৰ পাছৰে পৰা। সময় তেনেকৈ উলিয়াব পৰা নাই, যাবই পৰা নাই।
আজি যাম বুলি ভাবিছোঁ অকণমান 5টামান বজাত যাম আৰু ওলাই মেলি আৰু এনেকৈ দিনটো পাৰ হ'ল আৰু বাকী সময় কি কৰোঁ কি নকৰোঁ পাৰিলে দেখুৱাই যাম গেষ্টৰ ঘৰলৈ গ'লে চুট নকৰোঁ চাগে ন বহুত আৰু নকৰোঁ আৰু সেইখিনি আৰু তথাপিও যদি কিবা থাকে আৰু দেখাব পৰা দেখুৱাম বাৰু ঠিক আছে তেন্তে আবেলি লগ পাই আছোঁ আকৌ ৰেডি হৈ গ'লোঁ মই পিন্ধিছোঁ এটা মেক্সি ড্ৰেছ যিটো মই লৈছিলোঁ মিছ'ৰ পৰা এইটো খুব ধুনীয়া হয় ড্ৰেছটো পিন্ধিবলৈ বহুত ধুনীয়া ফিটিংটো মোৰ কাৰণে বহুত ধুনীয়া হৈছে যদি আপোনালোকৰ এই ড্ৰেছটো পচন্দ লাগিছে তেনেহ'লে মই ইয়াৰ কোডটো তলত ডেছক্ৰিপশ্যন বক্সত দি দিম আপোনালোকে যদি বিচাৰে তেনেহ'লে ল'ব পাৰিব এতিয়া আমি বাইকত যাম ৰেডি হৈ গ'লোঁ ৰঙেও ঠিক ঠাক হৈ গ'ল ড্ৰেছ পিন্ধি ঠিক ঠাক হৈ ল'লে তেতিয়াহ'লে ব'লক আলহী ঘৰত লগ পাই আছোঁ আলহী ঘৰত ফুৰিবলৈ গৈ আমি লগ পালোঁ এটা গুলু বুলু মৰম লগা মাইনাটোৰ নাম হৈছে ধ্যান ইমান গুলু বুলু নহয় লৈ থাকে আমনিয়ে নালাগে আৰু সি অকণো আমনি নকৰে নাকান্দেও বহুত সময় খেলিলোঁ তাৰ লগত আমাৰ ৰঙেও খুব ভাল পালে খুব ফূৰ্তি কৰিলে তাৰ লগত বহুত ধেমালি কৰিলে এনেদৰে ফূৰ্তি ফাৰ্তা কৰি আমি এঘণ্টামান আলহী ঘৰত থাকি তাৰপিছত আহিলোঁ ঘূৰিলোঁ ঘৰলৈ এনেদৰে আমাৰ আজি বাইক ৰাইড কৰি দিছোঁ আৰু আজি মানে মোৰ ব্লগ শেষ কৰিছোঁ ব্লগটো চাই কেনেকুৱা পালে যদি ভাল পালে প্লিজ লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব ছাবস্ক্ৰাইব একেবাৰে নাপাহৰিব তলত থকা বেল বটনটো হিট কৰি থ'ব আন্ধাৰ অহাৰ পিছত দেখাই তলত থকা বেল বটনটো হিট কৰি থ'ব আৰু অল কৰি দিব গতিকে আজিৰ এই ভিডিঅ'টো শেষ কৰোঁ